সকলোকে নমস্কাৰ। দীপিকা দিহিঙীয়াৰ অন্য এটা চমু ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আন দিনাৰ দৰে আজিও মই সাজু হৈছোঁ মোৰ নিজা কৰ্মস্থলীলৈ যাবলৈ। যোৱাৰ আগতে শাহুৱাই বোলে পানী এটোপা দি থৈ যাচোন। এয়া পানীটোপা দিলোঁ আৰু ইতিমধ্যে বেটী সাজু হৈয়ে আছে মোক থৈ আহিবলৈ। আজিও বেটীৰ লগতে ওলাইছোঁ আৰু এয়া আমাৰ গাঁৱৰ পৰিৱেশ আৰু সকলোতো জানেই এতিয়া বাৰিষাৰ সময় আৰু বহুত বৰষুণ দিও আছে, গতিকে বাট পথবিলাক একেবাৰে বেয়া হৈ আছে আৰু এয়া আহি আমাৰ বাউনবাৰী মিনি টাউন পালোহি আৰু লগতে এয়া আমাৰ পঞ্চায়ত কাৰ্যালয়। যিহেতু আজি অলপ মই সোনকালে পালোহি, সেয়েহে ভাবিছোঁ আপোনালোকক আমাৰ পঞ্চায়ত কাৰ্যালয়ৰ পৰিৱেশটো অকণমান দেখুৱাই দিওঁ। এইফালৰ পৰা আমি সোমাই আহোঁ আৰু এইফালে চাওকচোন পাণ গছৰ পুলিবিলাক ইমান সুন্দৰকৈ বাঢ়ি আহিছে। আমাৰ পঞ্চায়ত কাৰ্যালয়ৰ বাউণ্ডেৰীৰ সিটোপাৰে আছে এখন ধুনীয়া জুনিয়ৰ কলেজ আৰু তাৰ সিটোপাৰে আছে বাউনবাৰী উচ্চ মাধ্যমিক বিদ্যালয়। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা তাৰে কাম আজি হৈ আছে ইয়াতে, আমি তাৰ বাবেই আহিছোঁ আৰু এয়া বীমা সখী আহিছে আৰু বীমা বিভাগৰ পৰা এজন ছাৰো আহিছে আৰু আমাৰ গাঁওসমূহৰ এজন দুজনকৈ খেতিয়ক সকলো আহি আছে তেওঁলোকৰ খেতি কৰা মাটিডৰা বীমা কৰিবৰ বাবে। আজিৰ বাবে সকলো ঘৰা ঘৰি গ'ল, ময়ো সখীৰ লগতে ওলাই আহিলোঁ। আমাৰ মিনি টাউনত থকা সুধাকণ্ঠ ডাঙৰীয়াৰ আৱক্ষ মূৰ্তিৰ ওচৰত এয়া ফটো উঠিলোঁ, তাৰ পাছতে ঘৰলৈ বুলি মেজিক এখনত উঠিলোঁ। ছোৱালীজনী ইমান মৰম লগা। আহি বাঢ়নীতলৰ ৰাস্তাটো পালোহি আৰু এয়া জিলি ফৰিং জীয়াবিলাকে কান্দি আছে। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। টেক কেয়াৰ, বাই বাই।